হেল্ল' গাইজ, গুড মৰ্ণিং। আপোনালোকৰ কি খবৰ? আজি গৰু বিহু দিনাখন কি কৰিব বাৰু আপোনালোকে ক'বচোন, জনাবচোন বাৰু। মই মাহ হালধি লৈ পিনি পেষ্টটো বনাই পিনি লগাব লৈছোঁ। এয়া মোৰ স্ক্ৰিপ্টটো তাত কৈ থাকোঁতে মাতটো কমকৈ ওলাই আহিলে, সেইকাৰণে মই ভইচত কৈছোঁ, আপোনালোকে বেয়া নাপাব। তাত বেমাৰী নিচিনা লাগিছে মাতটো, কিয়নো ৰাতিপুৱাই মাতটো ইমান স্পষ্টকৈ নাহে, ভাল নহয়। তাকেহে দেই, আপোনালোকে কি কৰিব ক'বচোন বাৰু কমেণ্টত। এয়া গৰু গা ধুৱাবৰ কাৰণে আহিছে, সেয়া ভতিজা ছোৱালী, হয়তো ল'ৰাটো গৰুকেইজনী ভঁৰালৰ পিছফালেদি আহিছে। তাকেহে দেখুৱাইছোঁ, অলপ অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। সেয়া গৰুকেইজনী লগতে গাহৰি পোৱালিও ওলাইছে দেই, বেয়া নাপাব। এয়া সিহঁতক কৈছিলোঁ মই মাৰিবলৈ, আন্ধাৰ আন্ধাৰ নিচিনা লাগিলে অলপমান, এতিয়া পোহৰ আহিব। এয়া মাকে পানী ছটিয়াই আছে, সেয়া পানী মাৰিছে সিহঁতক। এয়া মই সিহঁতক অকণমান দেখুৱাই পিনি ঘৰৰ ভিতৰলৈ আহিলোঁ। দেখুৱাই আছোঁ। হেল্ল' গাইজ, এয়া পিঠা বনাই আছোঁ জুইৰ ওচৰত বহি। সেইজনী চেহেৰা দেখুৱাবলৈ মন নোযোৱাৰ কাৰণে চাকনিৰে চেহেৰা লুকাইছে। জুইৰ ওচৰত বহি বহি ধোঁৱা একদম চকুৰ জলজলীয়া হৈ গৈছে দেই। এইয়া পিঠা দেখিছেনে? অৱস্থা নাই গৰমত বহি বহি। চেহেৰা কেনেকুৱা হৈছে চাওক। আমাৰ পাকঘৰটো চাংঘৰ দেই, চকুত জলজলীয়া হৈ গৈছে ধোঁৱা ইমান, একদম চকু পানী ওলাই গৈছে, নাকৰ পানী ওলাই গৈছে। এয়া মই বনাই আছোঁ তিল পিঠা, দেখিছেনে? আপোনালোকে বিহুৰ যোগাৰ কৰিছেনে ক'বচোন। মই বনাই আছোঁ লাহে লাহে তিল পিঠা বনাবলৈ ষ্টাৰ্ট দিছোঁ, আৰু বেলেগ কিবা কিবি বনাব লাগিব, দেখুৱাই থাকিম বাৰু। আপোনালোকে ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ। এতিয়া বাৰু মই পিঠাটো বনাই লওঁ, তাৰপাছত দেখুৱাই থাকিম। আমাৰ ঘৰৰ পিছফালে দেখিছেনে? তাকেহে মই অলপমান খুজিলোঁ, দিছিলে বাৰু দেই অলপমান। এয়া চব্জিত লগাই দিলোঁ, ভাজি চব্জি অকণমান দি দিলোঁ, খাই মজা লাগিছিল। আপোনালোকে খাইছিলেনে বাৰু ক'বচোন। মই কিন্তু খাইছিলোঁ দেই, অলপ চলপ দেখুৱালোঁ। এয়া ভতিজা ছোৱালী, ভাগিন ছোৱালীৰ লগত আছিলোঁ। মই কৈছিলোঁ কথাখিনি, কিন্তু তাত বহুত হুলস্থুল হৈছিলে, গান চান কিবা কিবি বাজিছিলে। সেইকাৰণে ভইচ ৰেকৰ্ডটো উলিয়াই নিদিলোঁ, মই স্পীকত কৈ আছোঁ। কেনেকুৱা লাগিছে সিহঁত দুজনী ইমান ধুনীয়া একে একে আনি দিব লাগে, নহ'লে কাজিয়া কৰে, দুজনী কাৰাকাৰি কৰে। তাকেহে একে একে আনি দিছে, খালি কালাৰটো বেলেগ। এয়া আমাৰ ছোৱালী দুজনী এনেই নাচি আছে। কেনেকুৱা লাগিছে নাচাখিনি ক'বচোন বাৰু। ধুনীয়াকৈ নাচিছে, ভাল লাগিলে, আৰু জনাবচোন দেই। আৰু আপোনালোকৰ কেনেকুৱা লাগিলে ভিডিঅ'টো চাই, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তাকে কৈ মই বিদায় দিছোঁ দেই, বাই বাই।
Kumar Kala Son Kayuno Ainam Patadu Bole Yayo Yanda Popi De Takunde Kapun Enana Oino Garsu Binam De Kaino